কাৰণ যে উন্নত কোনো দালাল বুলি বা গোষ্ঠীৰ বুলি ক'ব নালাগে। আমাক প্ৰায় ইমান ছোৱালীজনী মাফ কৰিছিলে, ছোৱালীজনী ড্ৰাইভাৰজনে ডিঙৰ ড্ৰাইভাৰজনে কৈছিলে যে ইয়াক মাফ নকৰোঁ বুলি, ওচৰত আহি মাফ কৰি দিব লাগিব। তাৰপিছত আপোনাৰ গোটেই সংস্থাখিনি যেতিয়া মিলি পিনে যেতিয়া তাক মাফ কৰি দিয়া হ'ল, ড্ৰাইভাৰজনী মাফ কৰি দিয়া হ'ল, তাত আৰু আমি জানিব পৰা নাই। কিন্তু আকৌ নিউজত বাজি আছে যে মাফ নাই কৰা, কিবা নাই কৰা। সেইটো কথা নাই যে ৰূপম ঘোষবোৰ ৰূপম নিউজ কৰি আছে, ৰূপম ওলোৱাকৈ মিডিয়া কৰি আছে, এইবোৰ কি কথা? ৰূপম আমি ঘোষ দি পোৱাও নাই, ৰূপম লগত কোনো কথাও নাই হা। আৰু ড্ৰাইভাৰজনে অলৰেডি মাফ কৰি দিলে, আমি চবেই মাফ কৰি দিলোঁ, ৰূপম কোন মাফ কৰিব? ৰূপম অকলশৰীয়াকৈ মাফ কৰা নাই। আপোনালোকে চবেই কওক কাজিৰঙাত এক্সিডেণ্টটো যে হ'ল, ছোৱালীজনী আমি সকলোৱে মাফ কৰি দিলোঁ। যিজন ড্ৰাইভাৰ আছিলে প্ৰধান, সেই ড্ৰাইভাৰজনে মাফ কৰিলে যেতিয়া আমি মাফ নকৰিবলৈ কোন? কথা হ'ল এতিয়া ৰূপম দত্তক চবেই কৈ আছে যে ৰূপম দত্তই ঘোষ খাই কিবা কৰিলে কিবা নকৰিলে। ৰূপম দত্তই মাফ কৰা নাই, ছোৱালীজনী চবেই মাফ কৰিলে। কোনো ড্ৰাইভাৰ আমাৰ যিটো আমাৰ সন্থা আছে, সকলো সন্থা চবেই মাফ কৰিলে। সৰু ছোৱালী কৰিলে, ভুল কৰিলে, ভুলৰ মাফ চবেই কৰাৰ পিছত আৰু কথা নাই তাত। গতিকে ৰূপম দত্তৰ কথা বিশেষকৈ যোনে তোনে কৈ থাকিব নালাগে যে ৰূপম দত্ত ঘোষখোৰ, ৰূপম দত্তই পইচা খাইছে, ৰূপম দত্তৰ দালাল কৰে। ৰূপম দত্তক কোনেও 10 টকা দিয়া নাই, ময়ো দিয়া নাই, আমাৰ কোনো সন্থাই দিয়া নাই, আমাৰ শিৱসাগৰৰ পৰা বুলি নাই, কোনো অসমৰ কোনো ড্ৰাইভাৰে 10 টকা এটা ৰূপম দত্তক দি পোৱা নাই। গতিকে ৰূপম দত্তৰ কথা যাতে মিছা কৈ থাকিব নালাগে। আজি ৰূপম দত্তক আমি মুৰব্বী মানিছোঁ, আৰু ৰূপম দত্তৰ নিচিনা এজন থকাৰ কাৰণে আমি বাছখিনি অকণমান শান্তিত বা যিকোনো গাড়ী আমি পেচেঞ্জাৰ গাড়ীখিনি চলাবলৈ অকণমান সুবিধা হৈছে, আমি অকণমান সন্মানো পাইছোঁ। নহ'লে সেইজনী ছোৱালী, ইমান সৰু ছোৱালীজনী যেতিয়া এজন ডাঙৰ মানুহক তেনেকৈ বুকুত ধৰিলে, বেলেগ আৰু ডাঙৰ ডাঙৰ মানুহো ড্ৰাইভাৰখিনিক বুকুত ধৰিব। গতিকে আমি নিজৰ সুৰক্ষাৰ খাতিৰত আজি এইকণ আপোনালোকৰ দুআষাৰ ক'লোঁ, যাতে আমাৰ অসমৰ ৰাইজে গম পাওক যে আমি ড্ৰাইভাৰখিনি পঢ়ি লিখিহে কাম কৰিছোঁ। আমি কোনো নপঢ়া নুশুনা ল'ৰা ছোৱালী নহয়, আমি পঢ়ি শুনি একো চাকৰি নোপোৱাৰ কাৰণে আজি বাছ এখন চলাই বা কিবা সৰু গাড়ী এখন চলাই খাই আছোঁ। আৰু আমি গতিকে আমাক অসমৰ ৰাইজে দেখি আছে আমি ভাল কাম কৰোঁ নে বেয়া কাম কৰোঁ। কোনোবা এজন দুজন বেয়া হ'বও পাৰে, নহ'ব বুলি নকওঁ বাৰু, ময়ো হয়তো কিবা ক্ষেত্ৰত বেয়া হ'ব পাৰোঁ, কিন্তু সকলোখিনি বেয়া নহয়। আৰু ৰূপম দত্তৰ কথা বিশেষকৈ যাতে নকয়, ৰূপম দত্তক আমি মুৰব্বী মানো, আৰু আমি তেওঁক মানি থাকিম যেতিয়ালৈকে তেওঁ এই সন্থাৰ মুৰব্বী হৈ থাকিব। আমি সকলোৱে তেওঁৰ কথা মানিয়ে চলিম। তেওঁ যদি আমাক কয় কাইলৈ পৰা বাছ বন্ধ কৰি দিম, আমি কিন্তু বন্ধ কৰি দিম। লকডাউনৰ পিছত চৰকাৰে যিখিনি আমাক মানে প্ৰতাৰণা কৰিলে, 10 পইচা আমাক কোনো সহায়ো নকৰিলে, তৎসত্বেও গাড়ীখিনি বন্ধ হৈ থাকিলে, তেতিয়া কিন্তু ৰূপম দত্তই মাত মতাৰ কাৰণে আমি গাড়ীখিনি চলাব পাৰিলোঁ। গতিকে আমি ৰূপম দত্তক ছাপোৰ্ট সকলোৱে কৰি আছোঁ আৰু কৰিয়ে থাকিম। কাৰণ এই কথাটোৱে যে আমাৰ বেলেগ মুৰব্বী বৰ্তমান কোনো নাই, সেইখিনি আমাৰ ক'বলগীয়া দেই। মাফ কৰি দিয়া হ'ল ছোৱালীজনী সৰু ছোৱালী হয়, মাফ কৰি দিয়া হ'ল। তাৰপিছত আৰু অসমৰ ৰাইজে দেখিলেই মাফ কৰি দিয়া হ'ল। তাৰপিছত আকৌ যি টি মানুহে উল্টা পুল্টা কৰি থাকিব নালাগে। ৰূপম দত্তই কৰিছে, ৰূপম দত্তই এইটো কৰিছে, ৰূপম দত্ত ঘোষখোৰ, ৰূপম দত্ত দালাল, ৰূপম দত্ত এইটো, ৰূপম দত্ত আহিব পৰা ড্ৰাইভাৰখিনি ভাল হ'ল। ৰূপম দত্ত আহিব পৰা সঁচাকৈ ড্ৰাইভাৰখিনি ভাল হ'ল। ড্ৰাইভাৰখিনি আগত আপোনাৰ গেঞ্জি পিন্ধি গাড়ী চলাইছিলে, এতিয়া চলাই নি কোনোবাই? এতিয়া কোনো গেঞ্জি পিন্ধি গাড়ী নচলায়। আগত ভাল মাত এষাৰ নাপাইছিলে, এতিয়া ভাল মাত এষাৰ মানুহে পায়। ড্ৰাইভাৰখিনি বহুত ড্ৰাইভাৰ আপোনাৰ ভাল হৈ গ'ল। দুই এটা কোনোবা বেয়া থাকিব পাৰে, সেইটো নকওঁ, কিন্তু ৰূপম দত্তই কালি কিবা এটা এক্সিডেণ্ট হ'লে ৰূপম দত্তই ৰিস্ক ল'ব নি? ৰূপম দত্তই কিবা এক্সিডেণ্ট হ'লে ৰূপম দত্তই কিবা কৰিব নি? ৰূপম দত্তই সেইটো ৰিস্ক নলয়। ৰূপম দত্তই ইমানটো কৰিছে যে কোনোবাই মদ খাই গাড়ী চলাব, তাক জেলত ভৰাই দিয়ক। ৰূপম দত্তই সেইটো ৰিস্ক লৈ থোৱা নাই। কিন্তু ৰূপম দত্তক আজি আমি মুৰব্বী হিচাপে পাতি ৰাখিছোঁ। ৰূপম দত্ত আছে, ৰূপম দত্ত থকাৰ কাৰণে ভাল হৈছে, সেয়াই।